নমস্কাৰ, মই আৰ্হিয়ে অনুভৱৰ দলিচালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ নীলাখামৰ চিঠি। কি জানি ভাল পাই পেলালোঁ তোমাক মৰমৰ, নাজানো হৃদয়ত কিমান ভাল পোৱা থাকিলে কাৰোবাক আপোন কৰিব পাৰি। জানো মাথো মোৰ হৃদয়ৰ স্পন্দনবোৰৰ মাজত তুমি বিলীন হৈ আছা। বহুদিনেই হ'ল তোমাৰ খবৰ নোপোৱা, সেয়ে আজি খবৰ ল'বলৈ বুলি উকা কাগজত কলম বোলাইছোঁ। কিন্তু তোমাৰ পৰা উত্তৰ আশা কৰা নাই। ঈশ্বৰৰ কৃপাত নিশ্চয় কুশলে আছা। বুজা নুবুজাৰ বয়সতেই মোৰ হৃদয়ত তোমাৰ প্ৰতি এক বিশেষ অনুভৱে থিতাপি লৈছিল। সেই অনুভৱবোৰ সযতনে সাঁচি ৰাখিছোঁ। মনত থকা অনুভৱবোৰ তোমাৰ আগত এদিন অকপতে প্ৰকাশ কৰিছিলোঁ, কিন্তু তুমি মোৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি বন্ধুত্বৰ প্ৰস্তাৱ দিলা। পাৰিম জানো প্ৰেমিকৰ স্থান দিয়া ব্যক্তিজনক বন্ধু বুলি ভাবিব? হয়তো কোনোবাখিনিত মই তোমাক ভুল বুজিছিলোঁ। তুমি বন্ধু বুলি কৰা আদৰ যত্নবোৰক মই প্ৰেম বুলি ভাবিছিলোঁ। সপোনৰ কাৰেং সাজিছিলোঁ তোমাক লৈ। তোমাৰ মাত্ৰ এষাৰ কথাই মোৰ সপোনৰ কাৰেং ভাঙি চুৰমাৰ কৰিলে। তুমি মোৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলা যদিও এতিয়াও কিন্তু মই আশা এৰি দিয়া নাই। নিজৰ ভালপোৱাৰ ওপৰত বিশ্বাস আছে। এদিন তুমি আহিবা মোৰ ভালপোৱাক সন্মান জনাই। সেই দিনটোৰ বাবে মই আশাৰে বাট চাই আছোঁ। অপেক্ষাৰ অন্ত পেলাই যিদিনা তুমি আহিবা, সেইদিনা মোৰ মন মন্দিৰত দীপাৱলী হ'ব। শেষত তোমাৰ ভাল হোৱাটো বিচাৰোঁ। জীৱনৰ ঘাত প্ৰতিঘাতবোৰ সাহসেৰে পাৰ হৈ সফল হোৱা। শুভকামনা সদায় আছে। যদি সময় হয় আৰু ইচ্ছা প্ৰকাশ কৰা, নিশ্চয় উত্তৰ দিবা বুলি আশা থাকিল। ইতি তোমাৰ শুভাকাংক্ষী ৰাগিনী। ধন্যবাদ। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।